হেল্ল' এভৰিৱান, মই প্ৰিয়াক্ষী। আজি গৈ আছোঁ এটা জেগালৈ। ক'লৈ গৈছোঁ গম পায়নে? বৰমাহঁতৰ ঘৰলৈ। এইফালে গৈ দেখিছোঁ ৰাস্তাতে দাদাই বহি আছে মানে। গৰম যিহেতু দেখিছেনে ৰ'দ কিমান দিছে, আৰু এইফালে বৰমাহঁতৰ ঘৰত পাতিছে নাম, সেইটো কাৰণে মানে এইবোৰ কিবাকিবি কাটা মেলা হৈ আছে। আৰু এইফালে গৰমত বুট আৰু তিয়ঁহ খাবলৈ বুলি কাটি আছে। আৰু মই বহি আছোঁ, আৰু এইফালে দেখিছে নহয় চুমিবা তেল খাই পৰি আছে, আৰু এইফালে ৰভাও দি আছে মানুহবোৰে। তো তাৰ কাৰণে এইবোৰ গৰমত কিবাকিবি খাব আৰু, তো সেইটো কাৰণে ইয়াত চাটনা বনাই দিছে, আৰু আমিও খালোঁ সুদামুখতে। তাৰপিছত খাই বৈ ধুনীয়াকৈ অলপ টাইম বহিলোঁ। বহুত বেছি গৰম। আপোনালোকৰ ফালে গৰম কেনে জনাব দেই ৰাইজ। আমাৰ ফালে একদম পূৰা ফাটি গৈছে গৰম, বহুত বেছি গৰম মানে। তাৰপিছতে ধুনীয়াকৈ খাই বৈ, আৰু এইফালে ভাত দিলে মানুহবোৰক। তাৰপিছতে আমিও বহি ল'লোঁ লগতে। এইফালে আমাৰ কাজলো গৈছিলে, আৰু চবৰে লগতে ধুনীয়াকৈ বহি ভাত সাজ খালোঁ, আৰু খাই বৈ এতিয়া আমি ঘৰলৈ বুলি উভতিছোঁ। আকৌ লগ পাম তেতিয়া নেক্সট এটা মিনি ব্লগত। বাই।